এইটো চা কেম্পৰ ভিতৰত আছোঁ মই এইখনত যদি এক ৰাতি এনেকৈ শুবলৈ পাই কি বঢ়িয়া লাগিব এক ৰাতি মাই গড টুৰিষ্টৰ কাৰণে হা হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল আপোনালোকে চাই আছে গগন ব্লগ হ'ব হেলমেটটো খুলি নৰ'ব হা আজি আমি গৈ আছোঁ ক'ত গৈ আছোঁ ক'ব নোৱাৰোঁ মুঠতে এফালৰ পৰা দেখাই গৈ আছোঁ বলকচোন ক'লৈ গৈ আছোঁ চাই থাকিব এতিয়া প্ৰথম চইলত সোমাম চইলত ব্ৰাদাৰ আছে ব্ৰাদাৰ ওচৰত অলপ কথা আছে কথাটো পাতি পিনি আমি গৈ আছোঁ বলক বগীনদী চইলখন নেদেখাওঁ মানুহৰ কাৰণে দেখাই দিছোঁ এইখনেই আমাৰ চইলখন এয়া এখন নদী আৰু এইফালে পাৰ্টি কৰি আছে ৰ'ব দেখাই আছোঁ এয়া এটা গ্ৰুপ পাৰ্টি কৰি আছে এইফালে ব্ৰাদাৰ ৰাইট আছে এইখনে চইলখন ইয়াতে মানুহবিলাক আহে পাৰ্টি কৰিবলৈ এইখনে আমাৰ বগীনদী চইলখন এতিয়া আমি গৈ আছোঁ বলক বেলেগ এখন জেগালৈ ক'ত গৈ আছোঁ এখন দেখিলে গম পাবগৈ বলক বাই বাই ব্ৰাদাৰ ৰাইট আছে ব্ৰাদাৰ ৰাইট থাকক আমি গৈ আছোঁ বলক যাম গৈ আছোঁ বলক এখন চেল্ফি দলং আছিলে চইললৈ আহোঁতে এখন চেল্ফি দলং এইখন বহুত পপুলাৰ আছিলে কিন্তু এতিয়া ভাঙি চিঙি গ'ল মেৰামতি কৰা নাই এইখন আগতে বহুত পপুলাৰ হৈ আছিলে চেল্ফি দলং বুলি চবেই আহে চেল্ফি লয় ফটো মাৰে এতিয়া ভাঙি চিঙি শেষ হৈছেগৈ আৰু এইখন চেল্ফি দলং আছিলে দিছ ইজ বগীনদী আজি মঙলবাৰ বজাৰ এয়া বজাৰ এইখনততো এনেই চলি নাথাকে না এইখনতো অলপ তেল ভৰাই লওঁ তেল কিমান চলি আছে হা 98 পেট্ৰলৰ 98 বলক তেল ভৰা হৈ গ'ল এতিয়া যাব লাগে মিটাৰ ইমানকণহে উঠিলে তাতকৈ ওপৰত নুঠিলে আৰু বলক আৰু আহি পদুমণি পাই গ'লোহি পদুমণি পাৰ্ক এণ্ডিং ক'ত হয় ভিডিঅ'টো লাষ্টত গম পাব বলক Si tú me dices ahorita que me quieres a tu lado, qué lindo sería. Si tú con esa boquita ya me tienes embobado. সুবনচিৰি ব্ৰিজ হয় দেই আহি গোগামুখ পাই গ'লোহি এতিয়া গোগামুখ চাৰিআলি এতিয়া আমি এইফালেদি টাৰ্ণিং ল'ব লাগিব বলক ক'ত গৈ আছোঁ দেখিলে গম পাবগৈ বলক এই গাড়ীখন দেখিছেনে আগত যোনখন গাড়ী আহি আছে টুৰিষ্ট পাৰ্মিট আছে দেখিছেনে এইটো মানে ইয়াত টুৰিষ্ট আহি আছে আমি য'ত গৈ আছোঁ ইয়াত টুৰিষ্ট আহে মানে বলক এনেকুৱা জেগা এটালৈ গৈ আছোঁ আজি আমাৰ আগে টুৰিষ্ট গৈ আছে আমি পিছে স্কুটি লৈ গৈ আছোঁ বলক পাই গ'লোহি ফাইনেলি য'ত আহিছিলোঁ বাইকখন ইয়াতে থ'লে ক'ত চাৰ্ট হৈ গ'ল ৱাও ৰ'ব দেখাই আছোঁ আহি পাই গ'লোহি এইটো চানো এইফালে চা আহি পাই গ'লোহি ৰ'ব এতিয়া দেখাই আছোঁ ক'ত কি আছে মানে কি হোৱাৰ কাৰণে ইয়াত আহিছোঁ চব দেখাই আছোঁ ৰ'ব পাৰ্মিশ্যনটো লৈ লৈছোঁ পাৰ্মিশ্যন দিছে বনাবলৈ মানে পায় আৰু ভিডিঅ' চিডিঅ' বনাবলৈ ৰ'ব দেখাই আছোঁ আৰু ক'ত কি আছে আজি আমি আহি পাই গ'লোহি ইক' কেম্প এখন ইক' কেম্প হয় এখন ইয়াত টুৰিষ্ট আহিবৰ কাৰণে মানে এই প্লেচটো বনোৱা হৈছে প্লেচটো ভাল আল্টিমেট ইয়াত মানে এনেকুৱা ছিষ্টেমত আহে ঠাণ্ডা দিনত অলপ মানুহ বেছি হয় বন ফায়াৰ লগাই লৈ টম্পুবিলাকত শুই যে থাকে তেনেকুৱা মানে সেই টম্পুবিলাক দেখাম অলপ পিছত ৰ'ব এতিয়া ইয়াৰ ভিউটো চাওক না কি বঢ়িয়া লাগিছে ৰ'ব বেক কেমেৰাই দেখাই আছোঁ
এনেকুৱা এটা প্লেছত একচুৱেলি অকলশৰে বহি ভাল নালাগে যদি মনৰ কথাখিনি যদি কাৰোবাৰ আগত প্ৰকাশ কৰিব পৰা হ'লে তেতিয়া হয়তো ভাল লাগিলে তেনেকৈ মোৰ কথা কোৱা নাই কিন্তু দেই মোৰ বাৰু তেনেকৈ কোনো নাই এতিয়া অকলে আহিছোঁ আপোনালোকে আহিব যদি বিচাৰে তেনেকৈ আহিবলৈ মানে কেনেকৈ বুজি পাইছে যদি বুজি পাইছে নোপোৱাসকলে নাই বাৰু যদি মানে আহিম বুলি ভাবিছে আহিব পাৰে প্ৰব্লেম নাই ধুনীয়া লাগিছে আৰু মোৰে যদি থকা হ'লে আজি ময়ো হয়তো ভিডিঅ'টো অকলে নবনালোহেঁতেন মোৰ লগতো কোনোবা থাকিলেহেঁতেন আজি চানু আছে বা বেলেগ নাই চানু আছে এয়া আৰু উপায় নাই এইখনে ইক' কেম্প কেতিয়াবা আহিব আপোনালোকে যদি সময় মিলে সময় সুবিধা মিলিলে আপোনালোকে আহিব চাবলৈ ভাল লাগিছে প্লেচটো এইখন এইটো কি বনাইছিলে জানো পুখুৰী হয় মাছ আছে এইটো আহিব সময় সুবিধা মিলিলে আহি যাব একপাক ভাল পাব প্লেচটো চাই থাকি নেচাৰেল হয় ওচৰত সুবনচিৰি আছে প্ৰব্লেম নাই মানে ভিউটো একচুৱেলি আল্টিমেট লাগিছে পৰিৱেশ ঘৰলৈ যাব ইচ্ছা নাই যেন থাকিম ইয়াতে অলপ টাইম স্পেণ্ড কৰিম অলপ মানে সময় কটাম বুলি আহিলে ভাল লাগিছে প্লেচটো ধুনীয়া আৰু ৰ'ব দেখাই আছোঁ এতিয়া দাদাক সুধি আহিছিলোঁ এই কেম্পকেইটাৰ ভিতৰত সোমাব পাৰিম নাই কেম্পকেইটাৰ ভিতৰত সোমাই লৈ দেখাই আছোঁ ৰ'ব ব'লক কেম্পকেইটা চাম কেম্প সৰু সৰু চোটা চোটা এইবিলাক কেম্প নি পিনে বেলেগত বহিব পাৰে এয়া সৰু সৰু কেম্প অকলে কাৰণে ছিংগুল কেম্প ভাল লাগিছে ডাবল এইটো কেম্পতে সোমাইছোঁ ৰ'ব দেখাই আছোঁ ইয়াত খাবলৈ টেবুল আৰু ভিতৰলৈ গৈ দেখাই আছোঁ ৰ'ব ভিতৰলৈ সোমাই আহিলোঁ এইটো চাওক কেম্পৰ ভিতৰত আছোঁ মই এইখনত যদি এক ৰাতি এনেকৈ শুবলৈ পাই কি বঢ়িয়া লাগিব এক ৰাতি মাই গড টুৰিষ্টৰ কাৰণে হা আমিও পাওঁ থাকিম বুলি ক'লে মানে চবেই পাৰে একদম প্লেচটো ভাল লাগিছে এইফালে কাপোৰ চাপোৰ থৈ ল'ব পাৰে এখন ব'ৰ্ড আছে একো এখন দুখন বেড আছে হা আহিব একদিন একদম ঠাণ্ডা আহি চাব একদিন এটা কেম্পত সোমালোঁ আৰু এটা কেম্প আছে ইয়াতো সোমাই যাওঁ এইকেইটা কেনেকুৱা চিষ্টেম ৰ'ব দেখাই আছোঁ ৱাও আহি যাব ইয়াত ফেন চেন চব আছে বেড আল্টিমেট লাগিছে ক'লোঁ নহয় এক ৰাতি যদি ইয়াত এনেকৈ বন ফায়াৰ লগাই লৈ যদি থাকিব পাৰিলোহেঁতেন ঠাণ্ডা দিনত অহা হ'লে এতিয়া পৰা মই গৰম দিনত আহিছোঁ ঠাণ্ডা দিনত আহিলে মানে বেষ্ট একদম বাহিৰত কেম্পটো তৰি লৈ আৰু বন ফায়াৰ লগাই লৈ এক ৰাতি থাকি চাব আল্টিমেট পাব যোনবিলাকে ট্ৰেভেল কৰে মানে এইবিলাকত যোনবিলাকত চখ আছে ন সিহঁতৰ কাৰণে হা ই আহিব মন নথকাবিলাকৰ নকওঁ মই হ'লেও আহি যাব মন নাথাকিলে একচাত আহি যাব ভাল পাব তেতিয়াৰ পৰা আপোনাৰো ট্ৰেভেল কৰিব মন যাব বা এনেকুৱা জেগা চাবলৈ মন যাব একবাৰ আহি চাব কিন্তু আছিলে ওচৰতে এখন নাও আছে নাওখনত উঠি যাওঁ বলক পানী নাই বাৰু পানী নাথাকিলে এখন বামতে নাও এখন তুলি থৈ দিছে মানে পানী ঘপককৈ বাঢ়ি যাব পাৰে ওচৰতে সুবনচিৰি আছেতো তো ক'ব নোৱাৰি এখন নাও ৰুম আছে প্ৰব্লেম নাই মানে ভাল লাগিছে প্লেচটো আহি চাব একবাৰ আপোনালোকেও এয়া এখন ৰেষ্টুৰেণ্ট আৰু এয়া এখন ৰেষ্টুৰেণ্ট খাব কিবা এটা মন গ'লে আৰু ইফালে আৰু এখন আছে এইখন বগা যোনখন ওলাই আছে এয়া এখন ৰেষ্টুৰেণ্ট তিনিখন ৰেষ্টুৰেণ্ট আহি চাব এই চানু আহি কেনেকুৱা লাগিলে সেইটো কোৱা বহুত মজা লাগিলে প্লেচ দিনৰ পৰা আহিম কৈ ইক' কেম্প আহিব পৰা নাছিলোঁ আপোনালোকে নিশ্চয় আহিব ট্ৰাই কৰিব আহিব জেগাটো ঠাণ্ডা দিনত আহিলে অলপ বেছি ভাল পাব এইবিলাক দেখিছেনে এয়া মানে টুল বনাই থৈ দিয়া আছে বহিবলৈ ধুনীয়াকৈ এয়া মানে ঠাণ্ডা দিনত আহিলে নদীখন চাই আছে একচুৱেলি বহিবলৈ বেছি ভাল লাগিব আহি চাব একবাৰ ভাল লাগিব আপোনালোকো ধুনীয়া লাগিছে প্লেচটো এইটো দেখিছে নহয় এয়া পিছফালে ৱাও যোনে ধুৱাব আগি নিশা মোহনা কুলিৰ মায়া ভৰা জোনাকী নিশা
জোনাকী নিশা সুবাসিক সমীৰে চুমে গোগামুখ NSPC ইয়াতে আছে ইকো কেম্প একবাৰ আহি চাব আপোনালোকক ভাল পাব অ'কে আপোনালোক আহিব ফাইনেলি গোটেইখন ঘূৰি ঘূৰি ফুৰিছোঁ ভাগৰ লাগিছে লাষ্টত এটা বস্তু আছে এইটো বস্তু আপোনালোকক দেখাই লৈ যাওঁ ৰ'ব এইখন চিনি পাইছে কি ঠেলা ঠেলা বুলি কয় নে কি বুলি কয় চিনি আমিতো ঠেলা বুলিয়ে কওঁ কিন্তু ঠেলাখনৰ চকাকেইটা বহুত ডাঙৰ ডাঙৰ দেখিছে নহয় মোৰ বুকু ওচৰলৈকে পাইছে এয়া কিমান ডাঙৰ ঠেলা এইখন ধুনীয়াকৈ সজাই মেলি থৈ দিছে ঠেলাও আহিব চাব লগা জেগা একবাৰ আহি চাব ভাল লাগিব আপোনালোকৰো আজিলৈ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ মানে যিমানখিনি দেখাবলগীয়া আছিলে দেখালোঁ ভিউ চিউ চব দেখাইছোঁ কেনেকুৱা পৰিৱেশ নেচাৰেল হয় সম্পূৰ্ণ ঠাণ্ডা পৰিৱেশ আহি চাব আপোনালোকেও ভাল পাব আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পাইছে শ্বেয়াৰ কৰিব লাইক কৰিব চব কৰি দিব ধুনীয়াকৈ আজিলৈ বাই বাই